অলপ বেলুন চেলুন দেখুৱাই দিয়া আৰু তেতিয়া সৰু ল'ৰা ছোৱালীবিলাকে ভাল পাব। মই দেখিছোঁ যে হেৰি কাষ্টমাৰ নাই। কাষ্টমাৰ নাই বহি আছো কি কৰিম আৰু কাষ্টমাৰ নোহোৱাৰ কাৰণটো এতিয়া সেইটো আৰু এটা দুৰ্যোগৰো আৰু এইটো জীৱিন মৰাৰ কাৰণতে বিশেষকৈ মানে জুবিন দা নাই কাৰণে মানুহ মানে অহা নাই হেৰি দেখুৱাইছে আৰু মানুহ কাৰণে গোটেই এইবাৰ অসমতে অলপ মানে শোক প্ৰকাশ কৰিছে ৰাইজে দেৱীক বিসৰ্জন দিব আহিলে কিমান মানুহ বহুত হয় আজি নাই মানুহ নাই। মই লক্ষ্য কৰিছোঁ প্ৰত্যেকখন দোকানতে কাষ্টমাৰ নাই চব, আৰু মানুহ নাই, মানুহ সংখ্যা কমিছে। আৰু কুঁহিয়াৰ এনেকৈ থিয় হৈ আছে, খোৱা মানুহ নাই। কুঁহিয়াৰ থিয় হৈ আছে, এই ঘৰত লৈ যাব লাগিব। আৰু অলপ মই দোকানবিলাক দেখুৱাম, দোকানবিলাকৰ মানে বিক্ৰী বাৰ্তা একেবাৰে কম দেখিছে। ইয়াত এনেকে আছে, এই 10 মিনিটৰে হেৰি নহয়, ব্যৱসায় নহয় এইখিনি, কিন্তু চেল একেবাৰে কম। আমি অলপ মিঠাইৰ দোকান দেখুৱাই দিওঁ, ইয়াত দেখুৱাই দিয়া আহা। ইয়াত দেখিছে জিলাপি চিলাপি এইবিলাক হেৰি কৰিছে, বিক্ৰী কৰি আছে। অলপ হেৰি আহা, দৰ্শক দেখুৱাই আছো বাৰু, মই কথা কোৱা নাই। অলপ দৰ্শককো দেখুৱাই লওক, আপোনালোকে চাই থাকক, মই কথা পাতিবলৈ চেষ্টা কৰিম বাৰু।